হেল্ল' এভৰিৱান, আজি কোনে কোনে বলবম যাব কমেণ্ট কৰিবচোন। আমাৰো ঘৰত প্ৰস্তুতি চলি আছে, হাজবেণ্ড আৰু দাদা যাব। সেইটো কাৰণে আজি আমাৰ ঘৰত খিচিৰি হ'ব। তো চব্জিৰ কাৰণে বন্ধাকবি, আবৰ কচু, তাৰপিছত এইটো লেচেৰা, এইটো মিক্স চব্জি হ'ব আৰু লগতে বুট থাকিব। কিন্তু আমাৰ ইয়াতে আবৰ কচু কয়, আপোনালোকৰ তাতে কি কয় কমেণ্ট কৰিবচোন। চব্জিখিনি কাটা হৈ গ'ল। তাৰপিছত ইয়াতে এড হ'ল আৰু ভাতকেৰেলা, পটল, আদা দিব, আদা গুচাই থ'লোঁ। তাৰপিছত কচুখিনি। আমাৰ আজি ৰান্ধনি হ'ল দাদাই। আমাৰ দাদা। তো এইফালে খিচিৰি বহাই দিছে আৰু ইয়াতে চব্জিখিনি বহাই দিব। তো ছোৱালী কান্দি আছিলে, তাক খুৱাব গ'লোঁ। তো এইফালে দাদা হৈয়ে গ'ল, অলপ পানীতে হৈছে। তো এতিয়া আমি খাব বহিলোঁ। এইফালে মা আৰু মই, মা খাই আছে, এতিয়া ময়ো খাম। তো আজিৰ কাৰণে বাই বাই, গুড নাইট।